যেহেতু অসম পুলিচৰ অল আছাম কিন্তু আপোনাৰ ABUB যোনটো কাট অফ লিষ্ট মাৰিছে সেই কাট অফ লিষ্টটো আমাৰ যিবোৰ শাৰীৰিক পৰীক্ষা যোনবোৰ উত্তীৰ্ণ হৈছে ল'ৰাবোৰে জোখতকৈ অধিক কাট অফ লিষ্ট মাৰিছে সেই কাট অফ লিষ্ট মানে কেণ্ডিডেটবোৰ সুখী নহয় কাৰণ যিবোৰ জোখতকৈ আপোনাৰ ধেমাজি ডিষ্ট্ৰিক্টই হওক বা কোনোবা মাজুলীয়ে হওক ছাপ'জ আপোনাৰ 33.82 মাৰিছে আৰু আপোনাৰ মাজুলী মাৰিছে 32 তেনেকুৱা মাৰিছে মানে কাৰণ যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি এটা অনুৰোধ কৰিছোঁ যে যিবোৰ ল'ৰাই ইমান বছৰে কষ্ট কৰিছে 2-3 বছৰে কষ্ট কৰিছে সেই কষ্টফলটো দিয়ে আৰু কষ্টফলটো দিয়ে আৰু মানে ছেকেণ্ড লিষ্টটো অতি সোনকালে যেন ছাৰহঁতে দি দিয়ে আৰু DGP মহোদয়কো অনুৰোধ জনাইছোঁ আমাৰ যিটো ৰ'দ বৰষুণত যিবোৰ ল'ৰাই কষ্ট কৰিছে 2-3 বছৰে কৰিছে আৰু একচুৱেলি কথা এটা ক'বলৈ ছাৰহঁতে এইটো নাচালে যে যোনখিনি টাইমত ইণ্টাৰভিউ হৈছিলে সেইখিনি বহুত ৰ'দ বৰষুণ বতাহ তেনেকুৱা অৱস্থা আহিছিলে বোকাত দৌৰি আমি ল'ৰাবিলাকে হয়তো হেৰি কৰিছে সেই মাৰ্কখিনি ইনক্লুড নকৰি জোখত থাকি অধিক মাৰ্ক বঢ়াই দিছে সেই একচুৱেলি আমাৰ 1:5কৈ মাতিব লাগিছিলে কিন্তু মাতিলে 1:2কৈ আমি অনুমানিক ক'ব বিচাৰিছোঁ সেইকাৰণে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওচৰত আমি অহা কাইলৈ আমি দাখিল কৰিম তাকে আমি হিমন্ত বিশ্ব শৰ্মা আৰু মাননীয় DGP মহোদয়ক আমি অনুৰোধ জনাইছোঁ